वेलकम बैक टू माई यूट्यूब चैनल। आज मैं आपलोकर लै औटेঙार मिठा आचार रेसिपि। तेंते हले बोलकचोन रेसिपि स्टार्ट करूँ। आमाक लागिब औटेঙा, एखिनि मैं अलप থেতেলিয়াই लैছোঁ। गुड़ लागिब आरु लागिब निमख आरु हालधि, एटु रঙा जलकिया पाउडार। तारपिছত मसलार बारे आमाक लागिब तेजपात एखिला, सरियह, गोटा जीरा, चफ, আছে पाँचफोरन और शुकान जलकिया 3टा लैছোঁ। इफाले मैं गेसर ओपৰত सरू पेन এখন गरम হ'বলৈ दिছোঁ। এতিয়া ইয়াত মই মছলাখিনি সেইখিনি মই অলপমান ড্ৰাই কৰি ফ্ৰাই কৰি ল'ম। তাৰ কাৰণে গোটেইখিনি মই এতিয়া দি দিছোঁ। গেছটো মিডিয়াম কৰি ৰাখিব আৰু এইখিনি অলপ সময় ফ্ৰাই কৰি ল'ব, যাতে মিক্সিত দিলে অতি সহজতে গুড়া হয়। অলপমান ফ্ৰাই কৰিলে হৈ যাব। মোৰ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই গেছৰ সেইটো অফ কৰি দিম। এতিয়া মই মছলাখিনি এটা মিক্সিং জাৰত ভৰাই ল'ম। এতিয়া মই খপটো বন্ধ কৰি এইখিনি গুড়া কৰি ল'ম মছলাখিনি মিক্সিত দি কৰি। আমাৰ মছলাখিনিও গুড়া কৰা হৈ গৈছে। মই বেছি গুড়া কৰা নাই, অলপ অলপ গোটা নিচিনা হৈ আছে, একো কথা নাই। এফালে মই কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াত 1 কাপৰ জোখৰ তেল দিছোঁ। 1 কাপৰ জোখৰ তেল দিছোঁ আৰু ইয়াত মই কেইটামান গোটা সৰিয়হ দি দিম। তেলতে দি দিব আৰু এইখিনি ভালকৈ ফুটি আহিব দিব। আৰু এতিয়া সৰিয়হখিনি ফুটি উঠিলে এতিয়া মই ইয়াত নিমখ হালধি এইখিনি গোটেইখিনি ইয়াতে দি দিছোঁ। তেলত দিলে ভাল হয় হালধিখিনি। ভালকৈ লৰাই দিব। গেছটো মিডিয়াম কৰি ৰাখিব। এতিয়া মই ইয়াতে ঔটেঙাখিনি দি দিম। ঔটেঙাখিনি দি দিলোঁ আৰু এইখিনি ভালকৈ লৰাই দিব। এতিয়া মই ইয়াত গুড়খিনিও দি দিম। এইখিনিও ভালকৈ মিক্স কৰি দিম। আচলতে মোবাইল ভিডিঅ'টো মই হাতে ধৰি লৈছোঁ কাৰণে মানে লৰি গৈছে। এতিয়া মই ইয়াতে গুড়ি কৰি থোৱা মছলা গুড়িখিনিও ইয়াতে এড কৰি দিছোঁ আৰু এইখিনিও ভালকৈ লৰাই ল'ম। ভালকৈ মিক্স কৰি ল'ব, যাতে গোটেইখিনি ঔটেঙাতে মছলাখিনি ভালকৈ সোমাই যায়, সেইটো মন কৰিব। এতিয়া মই ইয়াতে ডাঙৰ চামুচেৰে এচামুচ ৰঙা জলকীয়া পাউডাৰ দিছোঁ। এইটো অপশ্যনেল হয়, মই কালাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনিও ভালকৈ লৰাই দিব। আমাৰ ঔটেঙাৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। যদি আজি মোৰ এই ভিডিঅ' ৰেচিপিটো চাই ভাল পালে তেন্তে হ'লে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। থেংকছ ফৰ ৱাচিং।